মা কচোন মজা লাগিছে এটা সপোন আছিল যদি এন্ট্ৰি পাছ নবনাই তেতিয়াহ'লে আপোনালোকক ধৰিব হাই হেল্ল' নমস্কাৰ মানে মোৰ অসমবাসী স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মেইন কথাটো ক'বলৈ পাহৰি আছোঁ চাওকচোন আমি গৈ আছোঁ আচলতে তামিলনাডু মানে আদিয়োগী শিৱ টেম্পললৈ গৈ আছোঁ ৱাও তামিলনাডু মানে চাউথ ইণ্ডিয়া মানে ক'লে গম পায় নাৰিকল গছে ভৰপূৰ গতিকে সেইবাবে অলপ দেখালোঁ আৰু ইমান ধুনীয়া ৰাস্তা চাওকচোন বা ইমান মনোমোহা দৃশ্য কিন্তু তামিলনাডুৰ ভিতৰত আছে দেই এই মন্দিৰটো ফাইনেলি ৰাইজ গাড়ীৰ পৰা নামি পালোঁ আৰু জেগাডোখৰ অলপ পিছত দেখাম এনেই প্লেচটো গাড়ী চাড়ী পাৰ্কিং কৰা প্লেচটো এনেকুৱা এইবোৰ আমাৰ গাড়ীখন ইয়াতে ৰখাইছে বাকী এনেকৈ এতিয়া খালী দেখিছে অলপ পিছত চাব কিমান ফুল পৰিৱেশটো চাওক না চাৰিওফালে পাহাৰ মাজতে আছে মই দেখাম অলপ পিছত দেখাম ইমান জল্দি নেদেখাওঁ অকণমান ধৈৰ্য ধৰক চাৰিওফালে এতিয়া ইয়াত গাড়ী ৰাতি আহি অলপ হ'লেই আৰু অলপ পিছত আৰু বতাহ কি ক'ম তোমাক বিলকুল মজা জেগা ভাই কি ক'ম ওপৰত পাহাৰ বৰফ পৰি আছে দেখি নাপায় বৰফ নহয় মানে ডাৱৰ কেমেৰাত উঠিব না এই অলপ উঠিছে চাগে সপোন এটা আছিল যে এদিন আহিম চাম পাই গ'লি আজি ভগৱানে মিলালে নভবাকে পাই গ'লি ভাই পাই গ'লি কি মজা বে ওচৰত গৈ দেখাম আপোনালোকক মই এবাৰ দেখি আছোঁ কিন্তু ওচৰত গৈ দেখাম আপোনালোকক তাৰ আগত এটা সৰু দেখাই লৈছোঁ ৱেট এনে চেম্পুলো দেখাই দিছোঁ আপোনালোকক এনেকুৱাই আছে এনেই সৰুকৈ দেখাই লৈছোঁ আপোনালোকক এনেকুৱাই আছে এনেকুৱাই হয় কিন্তু মেইন ডাঙৰটো দেখাম ডাঙৰটো দেখাৰ লগে লগে আপোনালোকেও পাগল হৈ যাব মই ইয়াৰ পৰাই পাগল হৈ গৈছোঁ নাজাৰাটো চাওক নাই এইফালেও পাহাৰ বাকী ইয়াৰ যিটো মজা লাগিছে না আহি ইমান টোপনি ক্ষতি কৰি দুখ ভাগৰ সকলোবোৰ দেখিয়ে নাইকিয়া হ'ল গাড়ীৰ পৰা নামি যেতিয়া দেখিছোঁ দুখ ভাগৰ মানে এনাৰ্জি গাত আহি গ'ল পাই কি ক'ম বাকী একো নহয় ভিডিঅ'ৰ দ্বাৰাই মোৰ লগতে আপোনালোকেও দৰ্শন দি লওক লগতে আপোনালোকেও নিজে বিচাৰি ল'ব আপোনাৰ মনৰ আশাটো পূৰণ কৰিবলৈ এই ভিডিঅ'ৰ দ্বাৰাই মনতে ভাবি লওক আৰু এটা কমেণ্ট কৰি দিব শিৱ বাবাৰ নামত আপুনি বাবাক কি বুলি ভাবে মূৰ্তিটো চাওক ওচৰলৈ গৈ আছোঁ আৰু মূৰ্তিটো চোৱাৰ আগত নাজাৰাটো চাওক না এই মোবাইলৰ কেমেৰাত ভালকৈ নাহিব পাৰে কিন্তু যোনটো ৰিয়েলিটি ভিউ ওচৰত নাৰিকল গছ তামোল গছৰ বাগান এয়া কলগছৰ বাগান আকৌ ওপৰত পাহাৰ লগত ডাৱৰ লাগি আছে হা এইফালে ফিল্ড এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকে যদি আমাৰ লেখীয়াকৈ আহিম বুলি ভাবিছে গাড়ী চাড়ী লৈ কিনে তেতিয়াহ'লে পাছ বনাই ল'ব মানে যদি ইয়াৰে লোকেল হয় আপত্তি নাই মানে যদি আপুনি তামিলনাডুতে আছে যদি আমি লিখি এতিয়া বাহিৰৰ পৰা আহিছোঁ কিছুমানে বেংগলত আছে বেংগলৰ পৰা আহিব আছোঁ কিছুমানে কেৰেলাত আছে মানে এনেকৈ যদি কোনোবা গাড়ী চাড়ী লৈ আহোঁ বুলি ভাবে পাছ বনাই ল'ব যোনখন গাড়ী বুকিং কৰিব সেইখন গাড়ী ড্ৰাইভাৰে বনাই দিব মালিকে বনাই দিব পইচা ল'ব মানুহ চাই বাকী একো নাই আৰু জেগাটোতো এনেকুৱা আৰু ইয়াত কোনো ধৰণৰ পইচা খেল নাই আপোনাক মোবাইল নিব নিদিয়ে ধৰি লওক কিছুমান জেগা আছে ন মোবাইল নিব পাৰে পইচা দিয়ে ইয়াত মোবাইল নিবতো নোৱাৰে পইচা চইচা নাই আৰু লেট্ৰিন বাথৰুম চব ফেচিলিটি আছে লেট্ৰিন বাথৰুমো আপুনি গা চা চব ধুব পাৰিব পইচা লিলি মানে ত' সেইটো এটা ভাল লাগিলে মহিলা ভাগে পুৰুষভাৱে যোনে যি গা ধুৱে আৰু
तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोलेनाथ शंकर हे प्रियो नाम शंभो हे शिवाय नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव हे महेश्वर আপোনালোকে ডাইৰেক্ট আহিয়ে গাড়ীৰ পৰা নামিয়ে বাবাক দৰ্শন দিব। মই কৈছোঁ নহয়, যেতিয়া দেখিব গাড়ীৰ পৰা নামিব কি ক'ম আপোনালোকক। দুখ ভাগৰ আমি ইমান গাড়ীত নাচি বাগি আহিলোঁ, দুখ ভাগৰ তৎক্ষণাত নাইকিয়া হৈ গ'ল বে, তৎক্ষণাত নাইকিয়া হৈ গ'ল। এয়া জাষ্ট ভিউ পইণ্টটোহে, গাড়ীৰ পৰা নামি জাষ্ট পোৱাটোহে। মেইন জেগালৈ যাবলৈ আৰু অলপ যাব লাগিব। সেইটো হ'ল য'ত গা ধুৱে, য'ত বোলে সীতাৰ কিবা এটা অংগ আছিলে তাত। এই মূৰ্তিটো সোঁচাইডৰ গলিটো এইটো ৰাস্তাই যাব লাগিব। তাত বোলে কিবা সীতাৰ অংগ আছে, সেইবাবে মানুহে তাত গা ধুৱে আৰু কিবা মনটো সত্য হয়, মানে সত্য প্ৰমাণিত কৰিবলৈ সেই তাত যায়, মানে শুদ্ধ হয়। সেই তাত যাবলৈ আমিও তাত ঠিক তালৈকে গৈ আছোঁ। কিন্তু এটা কথাহে শুনি পালোঁ, তাত বোলে কিবা কেমেৰা এলাও নাই, ভিডিঅ' কৰা মানে একোৱে ফটোশ্বুট কৰা এইবিলাক মানে একোৱে নাই। তাত যোৱাৰ আগত আপুনি জোতা চেণ্ডেল এইবোৰ কোনো এলাও নাই। আৰু এটা কথা, তাত এটা কুপন দিব কিন্তু আপোনালোকক, সেই কুপনটো যাতে হেৰুৱাব নহ'ব, মানে সেই কুপনটোৰ দ্বাৰাই আপুনি পাব। পইচা দিব নালাগে, চিন্তা কৰিব নালাগে যে আপুনি বস্তুবোৰ জমা দিছে তাৰ নামত পইচা দিব লাগে, পইচা দিব নালাগে, চব ফ্ৰীয়ে হয়। কিন্তু কুপনটো হেৰুৱাব নহ'ব, হেৰালে আপুনি অলপমান প্ৰব্লেমত ফচিব পাৰে। চাওক, আমাৰ তাত হ'লে দোকান বজাৰে এইটো কাগজ পাতিৰে লেতেৰা ঠাস খাই থাকিলে। কমচে কম 300মান বিঘা মাটি বেছি হ'ব, এটা এয়াৰপৰ্টতকৈ বহুত ডাঙৰ। সিমান মাটি আপুনি এটা কুটা এডাল নাপায়ো, মই কৈছোঁ। এটা মানে এনেকৈ পাকেটৰ হেৰি চাৰি কি ক'ম, গছৰ ইমান গছ আছে, গছৰ পাতবোৰ চফা কৰি সাৰি থাকে ডেইলি, নন ষ্টপ, ৰখি নাথাকে। এনেকুৱাই হ'ব লাগে। এখন দোকান নাই ওচৰত, দোকান যাবলৈ হ'লে আপুনি 3 কিলোমিটাৰমান দূৰত গৈ যাব লাগিব। এনেকুৱাই হ'ব লাগে। আমাৰ তাত কি হ'লে মন্দিৰটো এইটো দোকানকেইখনে ঘেৰি পেলাব আৰু গোটেই খাই বৈ মানুহে তাতে পেলাব, কিন্তু এইটো বেয়া কথা। ইয়াত আহি মই এটা কথা স্পষ্ট শিকিলোঁ, মানুহৰ চাফ চিকুণতা। ৰাস্তাটো চাওক না, এতিয়া চাওক এইবিলাক ইমান গছ বতাহ মাৰি আছে, ৰাস্তাটো চাওক। তাতে খিলাটোবিলাক পৰি আছে, মই মানিছোঁ, কিন্তু অলপ পিছত নাইকিয়া হৈ যাব, কাৰণ আকৌ হৰা মানুহ আহিবই। শিকিব লাগে, অসমৰ ৰাইজ অকণমান শিকক। যে ক'ৰবাত পূজা পাতিলে গোটেই পূজা মণ্ডপটো কিনাৰৰ পৰা আগুৰি পাতিব নালাগে দোকানকেইখন। গোটেই আপোনালোকে ভাবি চাই নাই পাছত যে কিমান লেতেৰা হয়। ইয়াত দেখিছেনে, ডেইলি লাখ লাখ মানুহ আহে, অকল ভাৰতৰ বুলি নহয়, ভাৰতৰ বাহিৰৰ পৰা আহে চাবলৈ। এটা কুটা এডাল নাই, মটনৰ বাকলি এটা নাই, সৰু ল'ৰা এটাই খাই পেলোৱা চকলেটৰ বাকলি এটা নাই, কিমান চোপাকৈ থৈছে। আৰু আমাৰ অসমত এটা পূজা হওক, ভাওনা এখন হওক, যিয়ে নহওক, দোকানে আগুৰি পেলাব গোটেই লেতেৰা ফিল্ডখনত। তাৰ এদাই হোৱাৰ পিছত কমিটিৰ মানুহ মাৰি থাক আৰু আমি লেতেৰা কৰি থাকোঁ। শিকক। গৰু দেখাম দেই আপোনালোকক, আমাৰ অসমৰ গৰু আৰু ইয়াৰ গৰু, আমাৰ অসমৰ ম'হ আৰু ইয়াৰ গৰু সমানেই। হয়, চাউথ ইণ্ডিয়ান ফিল্মত দেখে না গৰু, শিংগিটা চাওক, গৰু চাওক, কি বলদ বলদ। বাকী ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যিহেতু ভিতৰত কেমেৰা এলাও নাই, যেতিয়া নিব নোৱাৰোঁ, গতিকে আপোনালোকক দেখাবও নোৱাৰোঁ। তাৰ কাহিনীটো বেলেগ এটা ভিডিঅ'ত ধুনীয়াকৈ এদিন ভাঙি পাতি ক'ম। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।